পুৰণি কাপোৰসমূহ আপোনালোকে নতুনত্ব দিব বিচাৰিছে নেকি? য'ত যে নিমিলা ৰঙেৰে চিলোৱা কাপোৰযোৰ পিন্ধাৰ কাৰণে চাগে আমাৰ প্ৰেমবিলাক সফল নহয়। প্ৰথমতে পাটৰ কাপোৰযোৰ পুৰণা পাটৰ কাপোৰযোৰ নতুন ৰূপ দিছোঁ। পুৰণা কাপোৰবিলাক নতুনত্ব কৰিবৰ কাৰণে কেৱল পুৰণি কাপোৰসমূহ আপোনালোকে নতুনত্ব দিব বিচাৰিছে নেকি? য'ত চিলোৱা কাপোৰযোৰ পিন্ধাৰ কাৰণে চাগে আমাৰ প্ৰেমবিলাক সফল নহয়। নমস্কাৰ, মই পিকুমণি। আপোনালোক সকলোকে মোৰ ডে 4 ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মোৰ ইউটিউব চেনেল পিকুমণি গেইন ফেচবুক পেজ পিকুমণিলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক আজি লৈ যাব বিচাৰিছোঁ পুৰণি কাপোৰ নতুনত্ব কৰা। পুৰণি কাপোৰবিলাক আপুনি কেনেধৰণে নতুনত্ব কৰিব। যদি আপোনালোকে পুৰণি কাপোৰসমূহ নতুনত্ব কৰিব বিচাৰিছে তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ কাৰণে। আৰু অকণমান আপোনালোকক আমাৰ শিৱসাগৰ শিৱৰাত্ৰি মেলাৰ কথাও অলপমান দেখুৱাবৰ কাৰণে যত্ন কৰিম। এটা সময়ত এই নিমিলা ৰঙেৰে চিলোৱা কাপোৰবোৰ পিন্ধি মিলি ঘৰ, পাংগিং, কুলি, কুটুম যত যিমান আছে গোটেই ল'ৰাক বলিয়া কৰিলোঁ। পুৰণা কাপোৰবিলাক নতুনত্ব কৰিবৰ কাৰণে কেৱল পল্লৱীৰ ওচৰত আপোনালোকে যোগাযোগ কৰিব দেই। কি আনিছে এইটো পাটমণি আৰু একটা অৰেঞ্জ কালাৰ পাটৰ চাদৰ এখন দেখিবা তুমি। হেৰি কৰিছোঁ কি বনাব মানে কি বনাব বিচাৰিছে আপুনি? কি বনাব? প্ৰথমতে পাটৰ কাপোৰযোৰ পুৰণা পাটৰ কাপোৰযোৰ নতুন ৰূপ দিছোঁ। তাৰপিছত এইযোৰ পাটৰ কাপোৰত তোমাৰ কপৌ ফুল আৰু এইযোৰত বেলেগ এটা চিলাই আৰু এইটো মিহি চিলাই কিবা ছাতি তাতি থকা ডিজাইন তাকে মানে পুৰণা পাটৰ কাপোৰযোৰ আপুনি নতুন ৰূপ দিব। আপোনালোকে যদি কোনোবাই পুৰণা কাপোৰ নতুন ৰূপত দিব যদি বিচাৰে, পাট কাপোৰেই হওক বা মুগাই হওক ন, আপোনালোকে আমাৰ সেই বাইদেউ পল্লৱী বা তেখেতক আপোনালোকে কৰিবলৈ দিব পাৰে। তেওঁ খুব ধুনীয়া সেই হাতৰ চিলনি কামবিলাক কৰে আৰু কাটিঙৰ কামটো কৰেই। গতিকে বাইদেউৰ ওচৰত আপোনালোকে পুৰণি কাপোৰবিলাক নতুনত্ব যদি কিবা দিব বিচাৰে আপোনালোকে দিব পাৰিব, হয়নে? ইয়াতে ওচৰতে শিৱসাগৰ আমাৰ ৰাইজসকলে। পিকু কি কৰিছা? আমাৰ গাঁৱত আগতে এইবোৰ মানে কালাৰটো মেটচ কৰি পেলাই এই চিলোৱা মেলোৱা কথাটো নাছিলে, দোকান পোহাৰ নাই যে, গতিকে যি ৰং দি পেলাই এনেকৈ চিলোৱা হৈছিলে। এতিয়াতো মই জনা হ'লোঁ আপোনাৰ পৰা শিকি, গতিকে ভাল লগা নাই নহয়। নিজে জনাৰ পাছত সেইকেইটা উলিয়াই পেলাই আকৌ কলাৰ গুলিৰে চিলা। তাৰপিছত এয়া আপুনি চাহকাপ দিলে ডেইলি খাই থাকোঁ আৰু। আজি পল্লৱা কি দিছে জানো মোক? এয়া নিমকি, তিলৰ লাডু, লস্কৰা আৰু বিস্কুট। ষ্টুডেণ্টক এনেকৈ খুৱাই আপোনালোকেও যদি এনেকৈ খাই চিলা শিকিব বিচাৰে তেতিয়াহ'লে আমাৰ পল্লৱীৰ ওচৰত আহিব পাৰে। বৰ্ডিং ৰোড তলাতল হোটেলৰ বেক চাইডত আছে, আহিব পাৰে। এনেকৈ চাহ খাই পেলাই আপোনালোকে শিকিব পাৰিব। আৰু পুৰণা কাপোৰবিলাক নতুনত্ব কৰিবৰ কাৰণে কেৱল পল্লৱীৰ ওচৰত আপোনালোকে যোগাযোগ কৰিব দেই। ভিডিঅ' আপোনালোকক জনাম, আপোনালোকে চাব আমাৰ চেনেলটো পিকুমণি। পুৰণি কাপোৰসমূহ আপোনালোকে নতুনত্ব দিব বিচাৰিছে নেকি? যদিহে আপোনালোকে নতুনত্ব দিব বিচাৰিছে তেন্তে মোৰ ভিডিঅ'ৰ তলত আপোনালোকে যিকোনো ঠাইৰ পৰা কমেণ্ট কৰিব। আপোনালোকে আপোনালোকৰ এড্ৰেছটো দিব বা আমিও আপোনালোকক আমাৰ এড্ৰেছটো দিম যে আপোনালোকে যিকোনো পুৰণি কাপোৰ নতুনত্ব দিব পাৰে। এই যে মই কাপোৰসমূহ আপোনালোকক চিলনি দেখুৱাইছোঁ, সেই কাপোৰকেইযোৰ আচলতে মোৰ একেবাৰে সৰুতে মই বোৱা কাপোৰ। আৰু এই নীলা কাপোৰযোৰ মোৰ বৰ্তাৰ ছোৱালীজনী বৈ দিছিলে। আমি এনেকৈ পিন্ধি পেলাই আচলতে ডাঙৰ হ'লোঁ বুলি ক'ব লাগিব। আৰু এনেকুৱা নিমিলা ৰঙেৰে পিন্ধা কাপোৰেৰে গোটেই ল'ৰাক বলিয়া কৰিলোঁ এটা সময়ত। মিছা ক'লেনো কি হ'ব? কিন্তু এতিয়া ভাবিছোঁ যে নিমিলা ৰঙেৰে চিলোৱা কাপোৰযোৰ পিন্ধাৰ কাৰণেই চাগে আমাৰ প্ৰেমবিলাক সফল নহ'ল। এতিয়া সেই ডেকা ল'ৰাসকলো বিয়া পাতিলে, কোনোবা 3টা সন্তানৰ বাপেকি হ'ল, কোনোবা 4টা সন্তানৰ বাপেকি হ'ল, ক'ত কোন আছে নাজানো আৰু। কিন্তু এটা সময়ত এই নিমিলা ৰঙেৰে চিলোৱা কাপোৰবোৰ পিন্ধি মিলি ঘৰ, পাংগিং, কুলি, কুটুম যত যিমান আছে গোটেই ল'ৰাক বলিয়া কৰিলোঁ। ভাবিছোঁ নিমিলা ৰঙেৰে চিলোৱা কাপোৰ পিন্ধাৰ কাৰণে আমাৰ ক'তো মিলন নহ'ল। বিশেষকৈ মই যিসকল ল'ৰাক বলিয়া কৰিলোঁ, এইকাৰণে এতিয়া ভাবিছোঁ তেওঁলোকো বাপেকি হ'ল, মোৰ কাপোৰযোৰ একে গতিয়ে থাকিলে, গতিকে ছেম কালাৰ দি পেলাই চিলাওঁ। এয়া উলিয়াই পেলাই চিলাইছোঁ। মই কিছুমান অকণমান একা বেকাবিলাক টানিব পৰা নাই কাৰণে এইযোৰ আকৌ পল্লৱীবাকে চিলাবলৈ দিলোঁ। আৰু আপোনালোকে নতুনত্ব দিব যদি বিচাৰে তেন্তে মোৰ ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্ট কৰিব য'ৰ পৰা চাই আছে, আৰু কি ধৰণৰ আপোনালোকে বিচাৰে আপোনালোকে তেওঁক জনাব পাৰে বা মোক জনালেও, আমি যিহেতু একেলগে থাকোঁ। আৰু যিসকল ল'ৰাক বলিয়া কৰিলোঁ আপোনালোকে বেয়া নাপাব। নিমিলা ৰঙেৰে চিলোৱা কাপোৰেৰে আপোনালোকক বলিয়া কৰিলোঁ কাৰণে আমাৰ প্ৰেম মিলন নহ'ল। বাৰু আপোনালোকে য'তে আছে ভালে থাকক, সুখলে থাকক। যদি ভিডিঅ'টো চাইছে তেতিয়াহ'লে মনত পেলাই কমেণ্ট এটা কৰিব। অৱশ্যে মই ইমান বেছি কাকো বলিয়া কৰা নাছিলোঁ নিচিনা লাগিছে। কোনোবাই যদি বলিয়া হৈছিলে যদিও নাজানো দেই, বেয়া চেয়া নেপাব হ'লে। মানুহবোৰো আমি দুগৰাকী একেই, ৰাস্তাও একেই, দিনটোহে নতুন নহয় জানো? এয়া মেলাৰ কাম আমাৰ চলি আছে, টিং দিয়া হ'ল, আপোনালোকে আহিব পাৰে। আকৌ আহি গৈছোঁ আৰু আমি
শিৱৰাত্ৰি মেলা বহিবৰ বাবে পেণ্ডেলসমূহ এয়া নিৰ্মাণ কৰি থকা হৈছে পূৰ্ণগতিত। অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ক'ৰ পৰা আৰম্ভ হৈছে পেণ্ডেলসমূহ, ক'ত শেষ হৈছে, আপোনালোকক ভিডিঅ' ক্লিপসমূহ আপোনালোকলৈ আগবঢ়াম, আপোনালোকে চাব। আৰু শিৱসাগৰ মানে শিৱৰাত্ৰি, শিৱৰাত্ৰি মানে শিৱসাগৰ নহয় জানো। এয়া হৈছে বৰপুখুৰী পাৰৰ পেণ্ডেলসমূহ পূৰ্ণগতিত চলি আছে। আপোনালোকে আহিব, চাব আৰু ভিডিঅ' ক্লিপসমূহ লগাই দিছোঁ, আপোনালোকে চাব ক'ৰ পৰা কেনেকৈ আৰম্ভ। আপোনালোকক অলপমান মেলাৰ ক'ৰ পৰা কেনেকৈ আৰম্ভ হৈছে অকণমান দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে শিৱসাগৰ বৰপুখুৰী পাৰৰ দোকানৰ বাবে নিৰ্মাণ কৰি থকা পেণ্ডেলসমূহ। পূৰ্ণগতিত কাম চলি আছে। আৰু যিসকলে আপোনালোকে এতিয়ালৈকে বা আজিলৈকে দূৰ দূৰণিৰ পৰা চাই থকা আপোনালোকৰ কথা কৈছোঁ, আপোনালোকে শিৱসাগৰ শিৱৰাত্ৰি যদি চাবলৈ অহা নাই, এবাৰ আপোনালোকে আহিবলৈ নাপাহৰিব। এবাৰ আপোনালোকক লগ পাম, আপোনালোকে চাব, মহাদেৱক আপোনালোকৰ মনৰ আশা, মনৰ কথা আপোনালোকে ক'ব। এয়া হৈছে আমাৰ শিৱদৌল। আৰু শিৱদৌলৰ চাৰিওকাষে এতিয়া পেণ্ডেল চলি আছে, দোকানৰ কাম নিৰ্মাণ চলি আছে। এটা ছাইডত আপোনালোকক দেখুওৱা হোৱা নাই, আৰম্ভণি আমাৰ ইয়াৰ পৰাই হৈছে। এয়া হৈছে ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুল ফিল্ডত পূৰ্ণগতিত চলি থকা আনন্দ মেলাৰ কাৰণে চকৰিসমূহ। এইফালে আমাৰ ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী কাষৰ ৰাস্তা। ইয়াত এগৰাকী ছোৱালী হোষ্টেলত থাকে, গতিকে তাইক থ'বলৈ আহিছোঁ। পূৰ্ণগতিত কাম নিৰ্মাণ হৈ আছে। দূৰ দূৰণিৰ পৰা ৰাইজে আহি পেলাই তেওঁলোকৰ ব্যৱসায়িক উন্নত কৰিবৰ কাৰণে, কিবা এটা পাবৰ কাৰণে তেওঁলোকে নিজৰ কামসমূহ পূৰ্ণগতিত চলাই কৰি আছে। আমি কিবা এটা ধেমালি কৰিছিলোঁ, আমাৰ আইদেউসকলে হাঁহিছে। এইফালে আপোনাৰ বৰপুখুৰী পাৰৰ পেণ্ডেলসমূহ, দলৰ পাছফালৰ পেণ্ডেলসমূহ। কোনোবা এটা ঠাইত দুটা ছাইডতে পেণ্ডেল আছে, কোনোবা এটা ঠাইত এটা ছাইডত। ৰাস্তাটো চাই, জেগাটো চাই তেওঁলোকে পেণ্ডেলসমূহ, দোকান য'ত বহিব, মেলা ক'ত বহিব পাৰি, বহাব পাৰি, পৰিচালনা কমিটিসকলে খুব ধুনীয়াকৈ এতিয়া কামবিলাক পূৰ্ণগতিত তেওঁলোকৰ চলি আছে। আৰু পুনৰ কৈছোঁ, আপোনালোকে আহিব, সকলো যিসকল দূৰ দূৰণিৰ পৰা চাই আছে, আপোনালোকক লগ পালে ভাল লাগিব। এইফালে হোষ্টেলত থকা ছোৱালীগৰাকী সোমাই গৈছে। আৰু যিসকলে আপোনালোকে দূৰ দূৰণিৰ পৰা চাই আছে, ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, অল কৰিব। আৰু মোৰ ভিডিঅ'টো আপোনালোকে সদায় চাই কেনেকুৱা পালে জনাব। আপোনালোকে ক'ৰ পৰা চাই আছে জনাব। আমাৰ শিৱসাগৰ শিৱৰাত্ৰি চাই যিসকলে আগতে চাইছে কেনেকুৱা পাইছে জনাব। যিসকলে অহা নাই আহিব আপোনালোকে। আৰু যিসকলে আহি পেলাই কেনেকুৱা পালে মোৰ আকৌ ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আমি আপোনালোকক অকণমান সেই ঠাইসমূহ দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। এইখিনি হৈছে শিৱসাগৰ বৰপুখুৰী হাঁহ আৰু মাছ। ইয়াত দানা দিয়া হয়। কিছু দূৰ দূৰণিৰ মানুহ আহি পেলাই ইয়াত দানা দিয়ে। ওচৰে পাঁজৰে মানুহসকলেতো দিয়ে থাকে বাৰু। কিছু দূৰ দূৰণিৰ মানুহসকলেও আহি পেলাই ইয়াত ব্ৰেড দিয়ে, বিস্কিট দিয়ে। খুব ধুনীয়াকৈ হাঁহ আৰু মাছসকলে আহি পেলাই খায়। আকৌ কৈছোঁ, আপোনালোকে মোৰ ভিডিঅ'টোও ক'ৰ পৰা চাইছে জনাব, কেনেকুৱা পালে তাকো জনাব। আৰু এই পেণ্ডেলসমূহ আপোনালোকে চাই পেলাই কেনেকুৱা লাগিছে তাকো জনাব। পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। এয়া আমি নামি গৈছোঁ এতিয়া, একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে এটা ছাইড থাকি গৈছে দেই, য'ত আমি নামি গৈছোঁ। ইয়াত শেষ হ'ব আমাৰ পেণ্ডেলসমূহ। এয়া হৈছে আমাৰ ষ্টেচন চাৰিআলিলৈ নামিছোঁ। এই শিৱৰাত্ৰিত কি কিনিম বুলি ভাবিছে? এতিয়ালৈকে ভবা নাই দেই, মালৰ ওপৰতহে কথা। মালৰ ওপৰে কথা। এতিয়া আমি ভাবিছোঁ গোটেই বজাৰটোকে উঠাওঁ, কিন্তু টকা পইচা নাই। আৰু আপোনালোকে আহিব, আমাৰ যিহেতু মেলাৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। এয়া গোটেই শিৱসাগৰ বৰপুখুৰী পাৰ গোটেইখিনি চলি আছে। আহিব, চাই লওঁ আৰু কি কিনো, কি নিকিনো, হয় নাই? টিফিন টাইম। আজি কিহে? আজি সৰিয়হ, আলু, বিলাহী দি তৰকাৰী। এই কালি যে আপুনি মোক একদম গুৰুত্ব দিয়া নাছিলে, মই কথাটো ক'ম নি? এই নতুন ৰঙা আপোনালোকে দেখা পাইছে নাই টিফিন বক্সটো? সেইটো কালি আহিলে দেই ফ্লিপকাৰ্টৰ পৰা। একদম ৰাইজে এনেকুৱা টিকটিকে গৈছে। মই টিকটিকে যোৱা ভিডিঅ' আপোনালোকক পঠাম। মোক কালি একদম ঘূৰিও চোৱা নাই দেই আমাৰ আয়ে, কেনেকুৱা গৈছে ভাল লাগিছে বুলি। আৰু সেই বেগটো একদম কালি আহিছে আৰু বেলেগ ধুনীয়াকৈ বস্তু এসোপামান আনি মেলি কালি ফূৰ্তিত আমাৰ পলৰিবা ক'ব নোৱাৰে। ঘৰৰ পৰা আহে কাৰণে এনেকুৱা ধুনীয়া কিবা কিবি মোক বনাই খুৱাব পাৰে। মইতো ভাড়াঘৰত থকা মানুহ, মোৰ ইমান সুবিধা নাই, গতিকে মই খাই লৈছোঁ। আৰু ধাৰ কেতিয়া মাৰিব পাৰিম ঠিকনা নাই। মাৰিব লাগিব মৰম, আচলতে মৰম চেনেহটোৱে ডাঙৰ কথা নহয় জানে। আমি এতিয়া খাব লৈছোঁ চিৰা পোলাও।
মই আপোনালোকক কৈ আহিছোঁ যে সেই নিমিলা কাপোৰসমূহ এতিয়া আকৌ চিলনি কৰিব লগাইছে, চিলাইছোঁ। তাৰে মই কাপোৰ লগাই পেলাই চিলনি কাপোৰটো মই ভালকৈ জনা নাই, যিহেতু কাপোৰযোৰো পুৰণা, চিলনিও কৰিব পৰা নাই, মই অকণমান একা বেকা হৈছে। গতিকে একা বেকাখিনি খুব চিধাকৈ কেনেকৈ টানি আনি চিলাব পাৰে পল্লৱী বাই আপোনালোকক দেখুৱাই দিব। আপোনালোকে চাব, যিসকলে মোৰ নিচিনা শিকাৰো আপোনালোকে শিকিব পাৰিব। মই চিলাই যাম হয়নে? এই লাইনে যদি তুমি চিলাই যোৱা, এই লাইনে এইটো যে চিলালে তোমাৰ এইটো ক'ত আহিব এইটো সূতাৰে বাঢ়ি হৈ যাব। এই লাইনটোৰ লগত চিলাই তুমি মিলাবলে নহয়, এই ফলছটো যেনেকে মেচিনত এনেকে দিয়াৰ লগে লগে ফলছে নিজে লাইনটো এনেকে মিলোৱাৰ লগে লগে লাইনটো লৈ গৈছে। তুমি তাৰ মাজত এইটো লাইনত মিলাব লাগিব। তুমি সেই লাইন আগৰ চিলোৱা লাইনটোৰ লগত মিলালে কি হ'ব, তোমাৰ এইফালে এইডোখৰ তোমাৰ ঠেক, এইডোখৰ নাই, এইটোতো নায়েই লাষ্ট গৈ, সেইটোতো তোমাৰ কেতিয়াও লাইনটো নিমিলিব। সেইটো কথা, এই ফলছটো দি লৈ নিজে এইটো এনেকে কৰি ধুনীয়াকে দি লৈ মিলাব মেচিনটো এটা ঘূৰাই সেইটো নিজৰ ওপৰত কথা। নিজৰ ওপৰত কথা।